ফাইনেলি এতিয়া আমি পালোহি ডিব্ৰুগড় আৰু এতিয়া ইয়াৰ পৰা গাড়ী লৈ ঘৰলৈ যাম যিহেতু অলপ টাইম লাগিব সেইকাৰণে পোহৰেও যিহেতু লাঞ্চ কৰিব লাগিব সেইকাৰণে আমি বাহিৰতে লাঞ্চ কৰিম বুলি ভাবিছোঁ এতিয়া চাওঁ কি হয় আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্টো কৰি দিব